ইন্দ্ৰাণী শৰ্মাৰ অৰ্ণৱ, আস্থা আৰু জেইচি। প্ৰথম খণ্ডৰ প্ৰথম অধ্যায়। নাম কি? আস্থা। তোমাৰ নাম নে তুমি জন্ম হোৱা নাৰ্ছিং হোমখনৰ নাম? মোৰ নাম। ইণ্টাৰেষ্টিং। বুকুখন বেছি জোৰকৈ ঠক ঠক কৰিছে মোৰ। এনেকুৱা লাগিছে কলিজাটো ওলাই আহিব এতিয়া। আজি মোৰ জেইচি মানে যোৰহাট ইঞ্জিনিয়াৰিং কলেজত প্ৰথম দিন। এডমিশ্যন ল'বলৈ আহি ৰৈ থাকোঁতেই চিনাকি পৰ্ব আৰম্ভ হ'লেই। গাঁৱৰ পৰা প্ৰথম ওলাই আহিছোঁ মই। এইখন কলেজত পঢ়াৰ দুৰ্বাৰ হেঁপাহ এটা আগৰে পৰাই আছিল। আজি যেন সপোন এটা সঁচা হ'ল। মনত অলেখ ভাৱৰ বুৰবুৰণি। লাইনত ৰৈ থকাৰ পৰাই দূৰত থিয় হৈ থকা দেউতালৈ চালোঁ। হাজাৰ কষ্টৰ মাজতো হাঁহিবলৈ নেপাহৰে অজলা মানুহজনে। মোক লৈয়েই যেন তেওঁৰ সমস্ত পৃথিৱী ঘূৰে। স্কুলৰ শিক্ষক হিচাপে সকলোৰে আদৰৰ বৰুৱা ছাৰ। আৰু সেই বৰুৱা ছাৰৰ আলসুৱা ছোৱালী মই আস্থা। দেউতাৰ বাবে মাজনী, মাৰ কাৰণে জীও। ঘৰৰ পৰা আঁতৰি থাকিব পাৰিম জানো মই? কিয় হৈছে এনেকুৱা? মই সুখী হ'ব লাগে নে দুখী হ'ব লাগে আজি নাজানো। আস্থা বৰুৱা। নিজৰ নামটো শুনি উচাপ খাই উঠিলোঁ। ফৰ্মখন আৰু ফিজটো লৈ কাউণ্টাৰ পালোগৈ। আকৌ এবাৰ ঘূৰি দেউতালৈ চালোঁ। একে ঠাইতে ৰৈ আছে। মই বাৰু আঁতৰি আহিছোঁ নেকি মোৰ সৰু পৃথিৱীখনৰ পৰা?